নমস্কাৰ সকলোকে। মই আজি এটা একদম সৰু ভিডিঅ' লৈ আহিছোঁ কলডিলৰ ৰেচিপি। মায়ে এটা কলডিল আনিছিল আৰু কলডিলটো এনেকৈ কাটি দিছে মোক। আৰু ৰেচিপিটোৰ কাৰণে মই লৈছোঁ কাশ্মীৰী মিৰ্চ, নিমখ, হালধি আৰু 1 কাপ বেচন আৰু এইখিনি কলফুল। আৰু এনেকৈ মই পিছত এইখিনি বেচন গোটেইখিনি মিক্স কৰি এনেকৈ সানি ল'লোঁ। চাওকচোন ইমান ধুনীয়া হয়। এডাল এডালকৈ সানি লৈ তেল দিলোঁ। তেলখিনি গৰম হ'ব দি কিনে দি দিছোঁ, অলপ অলপকৈ দি দিছোঁ। অলপ কেঁচা লগত খালে আৰু টেষ্টি লাগে। আপোনালোকে বনাই খাবচোন, বিৰাট ভাল লাগে। কিছুমানে পেলাই দিয়ে এইখিনি, কিন্তু পেলাই নিদিয়াতকৈ এনেকৈ ভাজি খায়ো ভাল লাগে। গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰিলোঁ। বাই বাই।